হেল্ল' ফ্ৰেণ্ডছ, আজি মই আমলৈটো বনাম, লগতে আপোনালোককো দেখাম দেই। আমলৈটো কণ বিলাহীৰ লগতহে মোৰ ভাল লাগে, তাকে বাৰীৰ পৰা নিবলৈ আহিছোঁ। এয়া চাওকচোন, পকিবৰ কাৰণে ডাঙৰ হৈ গৈছে না, পকিবৰ কাৰণে মই কলপাত দি ৰাখিছোঁ। মাটি পালে সিহঁতে গেলিও যাব পাৰে যে, সেইকাৰণে শুকান কলপাত আনি মই এনেকৈ দি ৰাখিছোঁ। টোপ বনাবলৈ বৰ বিশেষ বস্তু নালাগে। নহৰু, জলকীয়া, পিঁয়াজ আৰু বিলাহী, ইমানে।